পাপ মোচন কৰিছে জুবিন গাৰ্গে। কি পাপ কৰিছে জুবিনে? এক আড়ম্বৰপূৰ্ণ পৰিৱেশত বুধবাৰে মহানগৰীৰ গীতানগৰত জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষুৰ নৱতম এলবাম ইপাৰ সিপাৰ মুকলি কৰি ধেমেলীয়া জুবিনৰ স্বভাৱসুলভ মন্তব্য, আমি বহুত পাপ কৰিছোঁ। আমি বহুত পাপ কৰিছোঁ জীৱনত, সংগীতৰ মাজেৰে, সংস্কৃতিৰ মাজেৰে, চিনেমাৰ মাজেৰে পাপেৰে পাপ ধৰিবলৈ চেষ্টা কৰিছোঁ। বুধবাৰে মুক্তি লাভ কৰা দিক্ষুৰ ৰোমান্টিক এলবামটি উন্মোচন কৰি জুবিন গাৰ্গে পাপ কৰাৰ কথা ক'লে যদিও তেওঁ কি পাপ কৰিছে সেই কথা প্ৰকাশৰ পৰা বিৰত থাকে। সেই অনুষ্ঠানতে জনপ্ৰিয় শিল্পীগৰাকীয়ে তেওঁৰ নিৰ্মীয়মান শ্ৰাব্য সংকলন মাৰ এটি গীত পৰিৱেশন কৰি উপস্থিত শ্ৰোতা দৰ্শকক আপ্লুত কৰে। মোৰ মনৰে কল্পনা যে তোকা হোৱানা, মোৰ প্ৰেমৰে থাপনা তুলসী হোৱানা। আনহাতে জুবিন গাৰ্গৰ উপৰিও অনুষ্ঠানটোত দিক্ষুৰ সৈতে গীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ, গীতালি কাকতি, মন্টুমণি, আচুৰ্য বৰপাত্ৰ আদিয়ে। অনুৰাগ শইকীয়াই সংগীত পৰিচালনা কৰা এলবামটিৰ এটি গীতত কণ্ঠ নিগৰাইছে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী অন্তৰা মিত্ৰাই। গীতকেইটিৰ কথা দিগন্ত ভাৰতী, বিজয়িতা পাটগিৰি, শশাংক সমীৰ, ইপচনলাল বৰুৱা আৰু শান্তনু ৰৌমুৰিয়াৰ। গীতবিলাক সঁচাকৈ অলপ উন্নত মানৰ হোৱা বুলি মই নিশ্চিতভাৱে ক'ব লাগিব। অনুৰাগে বিৰাট ধুনীয়া সংগীত কৰিছে, খুব ধুনীয়া সংগীত পৰিচালনা কৰিছে। আৰু তাৰ লগতে আমাৰ যিটো টীম, গোটেই টীমটোৱে আচলতে তেজ দিছে আমাৰ এই এলবামটোৰ কাৰণে বা আমাৰ অনুষ্ঠানটোৰ কাৰণে। তো আমাৰ এই গোটেই প্ৰচেষ্টাটো আজি জুবিনদাৰ হাতেৰে ৰাইজৰ মাজলৈ তুলি দিয়া হ'ল। মই ভাবোঁ ৰাইজে গীতকেইটা ভাল পাব। গোটেইকেইটাই ধুনীয়া ৰোমেণ্টিক গীত, সকলোৱে খুব ধুনীয়াকৈ লিখিছে, সংগীত কৰিছে। আৰু ময়ো যিমান পাৰোঁ চেষ্টা কৰিছোঁ ভালকৈ গাবলৈ, ৰাইজে ভাল পাব বুলি মোৰ বিশ্বাস আছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও দিক্ষুৰ মোৰ ল'ৰালি শীৰ্ষক এলবামটিয়ে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ভিডিঅ' জাৰ্নেলিষ্ট ধীমানৰ সহযোগত হেমন্ত শৰ্মাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।